Hello friends, welcome back to my channel. More channel apna hokoluke swagatam janaisu. So etia bajise 4:15 godoli hoy ase and mo upor asu. So aji bhabisu je kiba recipe diu apnalokor majot. So narikol ladu khai kone kone bhal pai. Ayop hokoluke bhale pai sage. So bo hetu kole je aji ami narikol ladu banai asu. Tumi eto YouTube video banabo para. So মই ভাবিলো যে ওকে তো আজি ৰেচিপি ভিডিও এটা দি দিও এন্ড মই নকওঁ যে মোৰ ভিডিও পৰা চাই আপোনালোক বনাব আপোনালোক ভাল ভাল মুটকেও ভাল ভাল ৰেচিপি দি বনাই থোৱা আছে চাগে মানুহবোৰ আপোনালোক তাৰ পৰাও চাই পিনে বনাব এন্ড মোৰ ভিডিওটো চাব এন্ড মোৰ ভিডিওটো চাই যদি ভাল লাগে প্লিজ সাবস্ক্ৰাইব এন্ড লাইক কৰি দিব এতিয়া মই যাম বহেতৰ ঘৰত হেতে কি ৰেডি কৰিছে আপোনালোকক দেখাম সো বলক ভিডিওটো স্টাৰ্ট কৰো সো মোৰ দুটা বো আছে এন্ড দুটা বয় আজি নাৰিকল লাড্ডু বনাম বুলি ভাবিছে সো হেতে এতিয়া নাৰিকলটো ৰুকনি কৰি আছে চাওক আপোনালোক এয়া হৈছে মোৰ ডাঙৰ বো এনেটো মোৰ সৰু বো নাৰিকল লাড্ডু খাই খুবে সবে ভাল পাই সাগে সো হেকাৰণে আপোনালোকৰ মাজত এটা ৰেচিপি দিবলৈ আহিছো নাৰিকল লগটো আপোনালোক চেপি লব চেপি ললে কম সময় লাগে ভাজিবলে নলবও পাৰে মানে নললে হেই কৰে বেছি টাইম লাগিব ভাজিবলে চেপি ললে কম সময় লাগে মানে আৰু খাইও ভাল লাগে হল এতিয়া আমি নাৰিকলত চেনি দিম সো কেটা নাৰিকল কেটা দিব লাগিব এটো কৈ দিয়কচোন ব এটা নাৰিকলত 2 কাপ চেনি এটা নাৰিকলত 2 কাপ চেনি দিব তো চেনি আৰু নাৰিকল মিক্স কৰিলো এতিয়া চেনি আৰু নাৰিকল দিয়া পিছত আপোনালোক বহুত টাইম মুঠিব লাগিব তেতিয়া মানে ভাল হয় সো এতিয়া আমি কেৰাহী পাতিলো কেৰাহী গৰম হ'ল এতিয়া আমি নাৰিকল দি দিছো ইয়াত আৰু এটা কথা যে আপোনালোক নাৰিকলটো দিয়া পিছত এটো আপুনি হিলাই থাকিব লাগিব হেতা দি নহলে লাগি ধৰিব নাৰিকল লাড্ডু বনাবলে ৰাজুপা শিকিছো আৰু বয়াতৰ পৰা চাই চাই মাও শিকাইছিলে কিন্তু মই এটালৈ পাৰফেক্ট হোৱা নাই লাহে লাহে হ'মগে আৰু এয়া আমাৰ দেহা মানুহ ডাঙৰ বৰ ছোৱালী হয় নামটো কৈ দিয়া দেহা কৈ দিয়া আকৌ তাই লাষ্ট কৰিছে এইটো আমাৰ সৰু গুল্লু হাই দিয়াচোন দেহা হাই দিয়া এইটো সৰু বৰ ছোৱালী হয় ফাইনালি ভাজি কৰি হ'ল নাৰিকল এতিয়া লাড্ডু বনাম চাই থাকিব কেনেকৈ বনাইছে বৰ্তমান এটা গৰম হৈ আছে যেনে অলপ লাহে লাহে
চাওকচোন কিমান ধুনীয়াকৈ বনাইছে বহেতে এণ্ড খায়ো ভাল লাগিব চাগে এতিয়ালৈকে টেষ্ট কৰা নাই বাৰু এণ্ড এটা নাৰিকল দি আপোনালোক 20টামান লাডু বনাব পাৰিব চ' খাইছা আমি কেনেকৈ হৈছে নাৰিকল লাডু ইয়ামি বহুত ভাল হৈছে নাৰিকল লাডু টানো হৈছে চ' আপোনালোকো কোনে কোনে খাই ভাল লাগে প্লিজ কমেণ্ট কৰিব মোক এণ্ড ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবলৈ থেংক ইউ